নিজৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাহিৰত যাব পাৰে, উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হয়। ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়িব পাৰে, কালচাৰেল ক্ষেত্ৰত আগবাঢ়িব পাৰে, তাৰ কাৰণে এটা পলিটিকেল সেটেলমেণ্ট বিচাৰা হয়। বছৰ সমাজ ডাঙৰ প্ৰতি মোৰ আহ্বান থাকিব যে ৰাভা হাউচৰ বাহিৰত থকা ৰাভা মানুহসকললৈ উন্নয়ন পৰিষদে এটা কেবিনেট ডিচিশ্যন ল'লে যিটো গঠন হয় উচিত বিচাৰ পোৱা নাই আৰু তেখেতসকলৰ যি নিৰ্মম হত্যা ধৰ্ষণ কৰাৰ বাদেও তেখেতসকলৰ যি যৌনাংগ কাটি টুকুৰা টুকুৰি কি তেখেতসকলক হত্যা কৰা হ'ল তাৰ উচিত বিচাৰ হয়তো আজিলৈকে আমি ইনকোয়ারি শেষ হোৱা নাই। ইনকোয়ারি শেষ হোৱাৰ পিছত আমি নিশ্চয় কম। আজি নিখিল ৰাভা মহিলা পৰিষদৰ জন্ম হোৱা আজি 30 বছৰ অতিক্ৰম কৰিলে। আজি বা 30 বছৰ আগত 93 চনত নিখিল ৰাভা মহিলা পৰিষদৰ জন্ম হোৱাৰ এটা মূল কাৰণ আছিল কি ৰাভাসকলৰ যিসকল মহিলা আছে মহিলাসকলক আগুৱাই নিবৰ কাৰণে জাতি গঠন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাবৰ কাৰণে মহিলাসকলৰ সমগ্ৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কি ধৰণে নেতৃত্ব দিব পাৰে তাৰ কাৰণে এটা সংগঠিত ৰূপত ৰাভা জাতীয় অনুষ্ঠান প্ৰতিষ্ঠান বা সংগঠন বিশেষকৈ নিখিল ৰাভা ছাত্ৰ সন্থাৰ গঠন হৈছে নিখিল ৰাভা মহিলা পৰিষদৰ আজি 31 সংখ্যক আৰু আজিৰ এই শোণিতপুৰ জিলাৰ আজি চপাই বৃহত্তৰ চপাই বালিগড় ইয়াত অনুষ্ঠিত হৈছে। মই অংশগ্ৰহণ কৰি মোৰ খুবেই ভাল লাগিল আৰু নিখিল ৰাভা মহিলা পৰিষদৰ মই উত্তৰোত্তৰ মই নিশ্চয়কৈ কামনা কৰিছোঁ আৰু নিখিল ৰাভা মহিলা পৰিষদৰ নেতৃত্ব নিশ্চিত ৰূপত ৰাভাসকলৰ মহিলাসকল একত্ৰিত হৈছে, আগবাঢ়ি গৈছে, জাতি গঠন প্ৰক্ৰিয়াত আগবাঢ়ি গৈছে, কাম কাজ কৰিছে, জাতিটোৰ সংগ্ৰামী সত্তাত তেখেতসকলৰ যি প্ৰবল ভূমিকা আছে সেই ভূমিকাটোৱে ৰাভা জাতিটোক আগুৱাই যোৱাত সহায় কৰিছে, অসমখন আগুৱাই যোৱাত সহায় কৰিছে, জনজাতীয় সত্তাটোক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিছে। মই আশা প্ৰকাশ কৰিম আহি থকা দিনসমূহত নিখিল ৰাভা মহিলা পৰিষদে এনেধৰণে কাম কাজখিনি কৰি যাব আৰু আহি থকা দিনসমূহত যিমানবোৰ জনগোষ্ঠীটোৰ বা জাতিটোৰ প্ৰত্যাহ্বান থাকিব সকলোবোৰ মোকাবিলা কৰিবৰ কাৰণে নিখিল ৰাভা মহিলা পৰিষদ সক্ষম হ'ব। চাওক ইয়াত দুটা ইছ্যু ৰাভা জাতীয় সংগঠনসমূহৰ মাজত চলি আছে। এটা হৈছে দক্ষিণ পাৰ ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰ ৰাভা হাউচ অট'নমাছ কাউন্সিল যি আজি আছে তাত ৰাভা হাউচ অট'নমাছ কাউন্সিল 6 অন্তৰ্ভুক্ত কৰিব লাগে আৰু ৰাভা হাউচৰ বাহিৰত যিমানবোৰ ৰাভা মানুহ থাকিল তাৰ এটা পলিটিকেল সেটেলমেণ্ট ইন দ্য নেম অফ ডেভেলপমেণ্ট কাউন্সিল কৰিবলৈ দুটা দাবী সজ্জৰে উত্থাপিত হৈ আছে। যোৱাকালি নিখিল ৰাভা মহিলা পৰিষদৰ প্ৰতিনিধি সভাত এই বিষয়ে আলোচনা হৈছে আৰু ইতিমধ্যে গভৰ্ণমেণ্টৰ এটা ইতিবাচক সাহৰি আছে যে ৰাভা হাউচ অট'নমাছ কাউন্সিলত ৰাভা মানুহসকলক প্ৰটেকশ্যন কৰিবৰ কাৰণে ইতিমধ্যে এখন অট'নমাছ কাউন্সিল হৈছে আৰু ৰাভা হাউচৰ বাহিৰত যিসকল ৰাভা মানুহ আছে তেখেতসকল ৰাজনৈতিক সুৰক্ষা কৰিবৰ কাৰণে সুৰক্ষা পাবৰ কাৰণে যিহেতু আন এখন অট'নমাছ কাউন্সিল গঠন কৰাটো সম্ভৱ নহয় কিন্তু এখন উন্নয়ন পৰিষদ গঠন কৰি ৰাজনৈতিক চিন্তাধাৰা আৰু জনগোষ্ঠীটোৰ যি আত্মনিয়ন্ত্ৰণৰ কথাখিনি যাতে আগুৱাই নিব পাৰে, উন্নয়ন ব্যৱস্থাৰ যদি আগুৱাই নিব পাৰে, ইকনমিক ডেভেলপমেণ্টটো আগবাঢ়ি নিব পাৰে, ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়িব পাৰে, কালচাৰেল ক্ষেত্ৰত আগবাঢ়ি নিব পাৰে, তাৰ কাৰণে এটা পলিটিকেল সেটেলমেণ্ট বিচাৰা হৈছে আৰু সেইটো ক্ষেত্ৰত গভৰ্ণমেণ্টৰ এটা ইতিবাচক সঁহাৰি আছে আৰু মই আশা প্ৰকাশ কৰিম আজিৰ এই 31 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ প্ৰতি মোৰ আহ্বান থাকিব যে ৰাভা হাউচৰ বাহিৰত থকা ৰাভা মানুহসকললৈ উন্নয়ন পৰিষদে এটা কেবিনেট ডিচিশ্যন ল'লে যিটো গঠন হয় তেখেতসকলে যিমান সম্ভৱ সিমান সোনকালে এটা কেবিনেট ডিচিশ্যন লৈ উন্নয়ন পৰিষদ গঠন কৰক আৰু ৰাভা মানুহসকলক ৰাজনৈতিক এটা সেটেলমেণ্ট দিয়ক। চাওক এই মুহূৰ্তে এইকাৰণে একো নকম কাৰণ হৈছে CBI আমি সকলোৱে বিচাৰিছিলোঁ এতিয়া CBI ইনকুৱাৰী হ'ব লাগে। যিহেতু CBI ইনকুৱাৰী হৈছে ইনকুৱাৰী শেষ হোৱা নাই, ইনকুৱাৰী শেষ হোৱাৰ পিছত আমি নিশ্চয় কম কিন্তু ইনকুৱাৰী চলি থকাৰ সময়ত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে CBIৰ ওপৰত ভৰসা নোহোৱা নিচিনা প্ৰমাণিত হৈ যাব। যিহেতু এইটো CBIক আমি সকলোৱে বিচাৰিছোঁ, আমি ভৰসা এতিয়াও ৰাখিছোঁ, আমি আহ্বান জনাম যে CBI ইয়াৰ একচুৱেল ৰহস্যটো উদ্ঘাটন কৰক আৰু কালপিতক দোষী ব্যক্তি মানে কৰায়ত্ব কৰি শাস্তিৰ ব্যৱস্থা কৰক আৰু যাতে জন্মনি ৰাভাই আত্মাই শান্তি পায়। গতিকে মই আৰু CBIৰ প্ৰতি মোৰ আহ্বান থাকিব তেখেতসকলৰ যি ব্যৱস্থা সেই ব্যৱস্থাৰ মাজেৰে প্ৰকৃত দোষী তেখেতসকলে উলিয়াওক। জনজাতি ছোৱালী এটা পুলিচ প্ৰশাসন বিষয়া হৈও তেওঁৰ ন্যায় যে নাপালে আজি আমি ৰাভা জাতিয়ে নহয় সমগ্ৰ অসমে তেওঁক অসম কইনা বুলি কোৱাৰ পিছতো হাজাৰ জনতাই তেওঁৰ যি উচিত বিচাৰ ন্যায় বিচাৰিলে তাক আমি আজিলৈকে উচিত তদন্ত পোৱা নাই। গতিকে নিখিল ৰাভা মহিলা পৰিষদৰ 30তম প্ৰতিষ্ঠা দিৱসৰ পৰা আমি তীব্ৰ গৰিহণা জনাইছোঁ চৰকাৰে যাতে জোনমণি ৰাভাৰ ন্যায় দিয়ে। তাৰোপৰি এই সমাজত চলি থকা যি বিভেচাৰ, নাৰী নিৰ্যাতন, বিভিন্ন ধৰণৰ কূটনীতি কুকাৰ্যসূচী চলি আছে, বিশেষকৈ মণিপুৰৰ যি মানে অতি দুখ লগা ঘটনা সংঘটিত হৈছে দুজনী মহিলা। আমি মহিলাসকলক কেনেধৰণে সন্মান কৰিব লাগে সেইটো আচলতে মহিলাই যে এজনী মা, নাৰী, ছোৱালী সকলো এটা সন্মানৰ অধিকাৰ মাতৃক ইমান অসন্মান কৰিবলৈ ক'ত সাহস পালে। গতিকে চব ৰাইজে সকলো নাৰীয়ে আমি একত্ৰিত হৈ আজি এই নিখিল ৰাভা মহিলা পৰিষদৰ 30তম প্ৰতিষ্ঠা দিৱসৰ পৰা চৰকাৰক জনাইছোঁ যাতে ভৱিষ্যতে এনেধৰণৰ নাৰীৰ ওপৰত যি নিৰ্যাতন হৈছে এই নাৰী নিৰ্যাতন প্ৰথা যাতে সম্পূৰ্ণৰূপে আমি বন্ধ কৰিব পাৰোঁ, মুখীমূৰ কৰিব পাৰোঁ
আমি আমাৰ পৃথিৱীত থকা সকলো নাৰী জাতিক একত্ৰিত হৈ ইয়াত মাত মাতিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু আমি ইয়াৰ নিখিল ৰাভা মহিলা পৰিষদে প্ৰতিটো ক্ষেত্ৰত নাৰীৰ যি অসন্মান কাৰ্যসূচী যি ঘৃণনীয় কাৰ্যসূচী যি ঘৃণনীয় কাণ্ড এই কাণ্ডক আমি তীব্ৰ গৰিহণা দিছোঁ চৰকাৰে ইয়াৰ উচিত বিচাৰ নিশ্চয় কৰিব লাগিব আৰু মণিপুৰৰ যি ঘটনা সংঘটিত হৈছে যি অসন্মান কৰিছে তাৰ নিশ্চয় সৎ বিচাৰ হ'ব লাগিব পাব লাগিব যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ বেয়া কাৰ্যসূচী আমাৰ ইয়াত সংঘটিত নহয় সেইটো আশা কৰিম আৰু এই অঞ্চলত যি 2020 চনত কৰবী জিলি যি মাক জীয়ৰী যি ঘটনা সংঘটিত হৈছে তেখেতসকলৰ উচিত বিচাৰ পোৱা নাই আৰু তেখেতসকলৰ যি নিৰ্মম হত্যা ধৰ্ষণ কৰাৰ বাদেও তেখেতসকলৰ যি যৌনাংগ কাটি টুকুৰা টুকুৰি কি তেখেতসকলক হত্যা কৰা হ'ল তাৰ উচিত বিচাৰ হয়তো আজিলৈকে আমি পোৱা নাই যাতে ভৱিষ্যতে এনেধৰণৰ ইয়াত বুলি নহয় পৃথিৱীতে সেনেকুৱা হত্যাকাণ্ড সৃষ্টি নহয় পুনৰাবৃত্তি নহয় তাৰ বাবে আমি নিখিল ৰাভা মহিলা পৰিষদৰ তৰফৰ পৰা চৰকাৰক আহ্বান জনাইছোঁ আৰু আমাৰ আজি ছোৱালীসকলে আমাৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ মৰমৰ ছোৱালী ল'ৰাসকলে বাহিৰত শিক্ষা গ্ৰহণৰ কাৰণে যায় এই ক্ষেত্ৰত ল'ৰাই হওক বা ছোৱালী হওক বিভিন্ন সময়ত আমি আমাৰ মানৱ সম্পদ হেৰাইছোঁ এই মানৱ সম্পদ হেৰুৱাত আমি অতি দুখ পাইছোঁ যাতে অতি সাহসেৰে আমাৰ ল'ৰা ছোৱালীবিলাকে নিজৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাহিৰত যাব পাৰে উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হয় তেনেধৰণৰ চৰকাৰে এটা কটকটীয়া ব্যৱস্থা কৰে সুৰক্ষাৰ ব্যৱস্থা কৰে সেইটো আশা কৰিম আহি থকা সময়ত পৃথিৱীত থকা সকলো নাৰী সকলো পুৰুষ উভয়ে সকলোৰে আত্মাক শুদ্ধ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ যি সহমৰ্মিতা সেই সহমৰ্মিতা সকলো জাতিক শ্ৰদ্ধা সন্মান প্ৰদান কৰিবলৈ মই আহ্বান জনাইছোঁ আৰু নিখিল ৰাভা মহিলা পৰিষদে স্বজাতীয় সংগঠনৰ যি ৬ষ্ঠ অনুসূচীৰ দাবী আৰু বিভিন্ন ধৰণৰ আমাৰ দাবী আছে সেই দাবীবোৰক আমি সন্মান জনাই আহিছোঁ আৰু ৰাভা ডেভেলপমেণ্ট কাউন্সিল আমি বিচাৰিছোঁ সেইটো যাতে আমি পাওঁ চৰকাৰৰ ওচৰত মই আহ্বান জনাইছোঁ আৰু আমাৰ যি মহিলাসকলৰ যিবিলাক সমস্যা আছে আচলতে নিখিল ৰাভা মহিলা পৰিষদৰ অন্তৰ্গত ৰাভা ৰাইজ আমাৰ ৰাভা ৰাইজসকলে মহিলাসকলে সন্মানীয় মহিলাসকলে যিকেইজন মহিলাই ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে আমাৰ কামবাঙৰ চানিকিৰে তেখেতসকলে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে কিন্তু বেলেগ জাতীয়বিলাকৰ কিবা এটা নহয় কিবা এটা যেতিয়া ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হয় তেখেতসকলৰ নিশ্চয় পেঞ্চনৰ ব্যৱস্থা হয় কিন্তু আমাৰ ৰাভা মহিলা পৰিষদৰ পৰা যিসকল সন্মানীয় ব্যক্তিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে তেখেতসকলৰ যি নেকি চৰকাৰৰ পৰা যি পেঞ্চনৰ ব্যৱস্থা হ'ব লাগে সেই সকলোবোৰ ব্যৱস্থা আজিলৈকে নহ'ল যা হওক আজিৰ এই নিখিল ৰাভা মহিলা পৰিষদৰ তৰফৰ পৰাই আমি আহ্বান জনাম যাতে সেই সকলোখিনি ব্যৱস্থা সুব্যৱস্থা হয় পুনৰবাৰ মই আজি চৰকাৰৰ ওচৰত সকলো নাৰী জাতি সকলো পৃথিৱীৰ আমি শান্তি কামনা কৰি মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ ধন্যবাদ।